হাই কাষ্ট ল' কাষ্ট বস্তুটো যে নাইকিয়া কৰিব লাগে মই সেই কনচেপ্টটোত বিশ্বাস কৰোঁ সেইটো ক'বলৈ যাওঁতে ভুলতে ব্ৰাহ্মণ শব্দটো ওলাই গ'ল চ' মই ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিছোঁ এইটো মই ইচ্ছাকৃতভাৱে কৰা নাই কাৰণ মই নিজে এজন বামুণ ল'ৰা যদি মই বামুণ হিচাপে নাথাকোঁ মই সাধাৰণ মানুহ হৈ থাকোঁ মই বড়োৰ লগত বড়ো হৈছোঁ কাৰ্বিৰ লগত কাৰ্বি হৈছোঁ বাগানীয়াৰ লগত বাগানী হৈছোঁ মিচিঙৰ লগত মিচিং হৈছোঁ মই বামুণ হৈ পেলাই কেতিয়াও জীয়াই থকা নাই আৰু ব্ৰাহ্মণসকলৰ নিজৰ দায়িত্ব তেওঁলোকে কৰিছে তেওঁলোকে কৰি থওক সেইটো মোক ক'বলগীয়া একো নাই কিন্তু কথাটো হ'ল এনেই আৰু সিদিনা প্ৰগ্ৰেমটো আমাৰ খুব ঘৰুৱা প্ৰগ্ৰেম এটা আছিলে পাব্লিক ফাংচন নহয় সেইটো চ' সেই ধেমালি কৰি থাকোঁতে ফটকৈ বামুণ শব্দটো ওলাই গ'ল মুখত চ' সেইটো কাৰণে আই এম ছৰি যিসকলে দুখ পাইছে এতিয়া ছ'চিয়েল মিডিয়াত আচলতে আপোনাৰ বিৰুদ্ধে বহুত সমালোচনাৰ বিষয়ে কৰা হৈছে এই ক্ষেত্ৰত আপুনি ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত আপুনি এতিয়া ভাল কাম কৰিলে প্ৰশংসা কৰিব বেয়া যদি কিবা এটা বেয়া কৰে তেতিয়া গালি পাৰিবই আৰু মই এইটো কৰিছোঁ যে মই ভুল কৰিছোঁ সেইকাৰণে মই গালিখিনিও লৈছোঁ একো নাই আৰু মই কি কাম কৰিছোঁ সকলোৱে দেখিছে সদায় মানুহৰ কাৰণে কাম কৰি গৈছোঁ ফ্লাডৰ সময়ত মানুহৰ কাৰণে কাম কৰিছোঁ ঘৰৰ কাৰণে কাম কৰিছোঁ প্লেণ্টেশ্যনৰ কাম কৰিছোঁ যিমান পাৰি মানুহক সহায় কৰি মোৰ ঘৰখন গোটেই সহায় কৰা ঘৰ বুলিয়ে জানে এতিয়া বিভিন্ন জেগাৰ পৰা গাঁৱৰ পৰা গোটেই গাঁৱৰ মানুহ উঠি আহে সহায় বিচাৰি আহে অকল কাৰোবাৰ ট্ৰিটমেণ্ট কাৰোবাৰ কিবা মই যিমান পাৰোঁ কৰোঁ আৰু মন্তব্যৰ কাৰণে সকলোৱে বাট চাই আছে মই জানো মই কালি দিয়া নাছিলোঁ আৰু কালি মই আচলতে বক্সিং কম্পিটিশ্যন আছিলে বঙাইগাঁৱত তাত গৈছিলোঁ মই তাৰ পৰা আকৌ আহি পাই আজি ইয়াত আহিবলগীয়া হ'ল আৰু সেইকাৰণে মই যি কওঁ স্পষ্ট কওঁ অপেনলি কওঁ মই অপেনলি কৈছোঁ যে মই সেই বামুণ শব্দটো কৈ ভুল কৰিলোঁ মোক ক্ষমা কৰি দিব কিন্তু মই তেনেকুৱা এখন সমাজ বিচাৰোঁ এখন শুদ্ধ অসমীয়া সমাজ য'ত হাই কাষ্ট আৰু ল' কাষ্ট নাথাকে কাষ্টলেছ এটা ছ'চাইটি য'ত সকলো মানুহে নিজৰ ৰাইট নিজৰ মতে প্ৰাপ্য বস্তুটো পাব লাগে নিজৰ মতে সুন্দৰকৈ অসমীয়া জীয়াই থাকিব উৎসৰ নিচিনাই আপুনি যদি ক্ষমা বিচাৰে বা আপুনি ক্ষমা কৰি দিয়ে সকলোৱে বিভিন্নজনে ক্ষমা কৰি দিম বুলি কৈছে এই বিষয়ে আপুনি কি ক'ব সেইটো এতিয়া মই জানো কিবা কিবি ক'ৰবাত কেছ দিছে এইটো আৰু আচলতে কেছ নিদিয়াকৈ মোৰ লগত কথা পাতিলেই হ'লহেঁতেন কেছ চেছ কৰিলে এনেই দীঘলীয়া হৈ গৈ থাকে বস্তুবিলাক মই মোৰ দায়িত্ব কৰিছোঁ সেইকাৰণে থানালৈ আহিছোঁ মই মোৰ ষ্টেটমেণ্ট দিছোঁ কিছুমানে আপোনাক আজি সুৰাকণ্ঠ বুলি কৈছে বহুতে আপোনাৰ অনুৰাগে দুখ পাইছে কি ক'ব এতিয়া সুৰাটো চব বেছিভাগ ছিংগাৰে খায় এতিয়া নাম নকওঁ কাৰো কিন্তু সুৰাটো থাকেই কেতিয়াবা বেছি হয় কেতিয়াবা কম হয় আৰু মই যিমান পাৰোঁ যোৱা 2-3 বছৰে যিমান পাৰোঁ কণ্ট্ৰল কৰি সেইটো কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু অসমৰ মানুহে জুবিন গাৰ্গক খুব বেছি মৰম কৰে গতিকে জুবিন গাৰ্গে জানো মোৰ দায়িত্ব বহুত আছে গতিকে মই সেইখিনিও জানো আৰু নতুন ল'ৰা ছোৱালীখিনি বেছিভাগেই মোৰ লগত আছে মোৰ লগত কাম কৰি আছে বিশেষকৈ এতিয়া কালিও ধেমাজিত তেওঁলোকে ফ্লাড ৰিলিফত কাম কৰি আছে মোৰ লগত বৰপেটাত কৰিছে অহাকালি আকৌ মাজুলীলৈ যাব গোটেই শিৱসাগৰ ডিব্ৰুগড় নাহৰকটীয়া নাজিৰা যোৰহাট যিমান ফেন ক্লাব আছে গোটেইবিলাক একেলগে খাদ্য সামগ্ৰী লৈ মেডিকেল চাপ্লাই লৈ পেলাই মাজুলীলৈ পঠাইছোঁ মই চ' সেইবিলাক কামো কৰি আছোঁ তাৰ মাজতে এই যিটো আপোনাৰ ভুলবশতঃ ওলালে বস্তুটো আপোনাৰ এই যিটো বাক্যভাষী উচ্চ যিহেতু আজিৰ সময়ত এই আধুনিকতাটো চলি আছে যে এইটো ধৰ্ম এইটো মই সৰুৰ পৰা দেখি আহিছোঁ এতিয়াও আছে মই সেই বস্তু নাইকিয়া চেষ্টা কৰিছোঁ মই আচলতে সেই বস্তুটোহে মাৰিবলৈ কৈছিলোঁ কিন্তু ভুলত বামুণ শব্দটো ওলাই গ'ল অসমৰ ৰাইজ আপোনাৰ লগত আছে কাৰণ উচ্চ নীচ যিটো মনোভাৱ সেই মনোভাৱ ত্যাগ নালাগে আচলতে এইটো ময়ো নিবিচাৰোঁ আৰু বহুত মানুহে বিশেষকৈ আমাৰ শিল্পী সমাজৰ বেছিভাগে নিবিচাৰে কাৰণ আমি একেলগে তেনেকৈ থাকোঁ চবে একেলগে জীয়াই থাকোঁ সেইটো মই ধেমালিতে কৈছিলোঁ মোৰ সিদিনা হিন্দী গাবলৈ মন নাছিলে নাগাওঁ আজি মই এটা কথা কৈছোঁ এতিয়া যেতিয়া হিন্দী গাবলৈ মানা কৰিছিলে চবে তেতিয়া কিন্তু হিন্দী গোৱাৰ কাৰণে মই যুদ্ধ কৰিছিলোঁ প্ৰথম কোনো মাত মতা নাছিলে গতিকে হিন্দীৰ লগত মোৰ একো নাই মই হিন্দী গান এতিয়াও গাওঁ বম্বেত গাওঁ ইয়াতো গাই আছোঁ চ' হিন্দী গাম সিদিনা মোৰ মন নাছিলে মই নাগালোঁ মন নগ'লেতো আচলতে গাব নালাগে আচলতে জোৰ জবৰদস্তি মানে জুবিন দা আপুনি এতিয়া অনুভৱ কৰিছে যে আপোনাৰ কিবা অকমান ভুল হয় কেতিয়াবা হৈ যায় কেতিয়াবা আৰু মই 3-4 দিন কাম কৰি আছোঁ নন ষ্টপ কাঞ্চনজংঘা কাম কৰি আছোঁ চ' ষ্ট্ৰেছ আউট হৈ আছিলোঁ মই নোখোৱা নোখোৱাকৈ আহি পেলাই তেনেকৈ আহি মই কৰি আছোঁ ষ্টেজত সেইকাৰণে আই এম টায়াৰ্ড মই যাব লাগে ঘৰলৈ চ' সেই ধৰণে হয়তো ষ্ট্ৰেছ আউট হয় আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মই এটা সুধিব বিচাৰিম কিয়নো আপুনি সেই প্ৰগ্ৰেমটোত এটা বাক্য উত্থাপন কৰিছিল যে মদৰ কথাটো উত্থাপন কৰিছিল আৰু সেই বিষয়টোক লৈ পেলাই কিন্তু বিভিন্ন বিশেষকৈ ছ'চিয়েল মিডিয়াত বিৰাট চৰ্চিত বিষয় হৈ পৰিছে মদৰ যিটো শব্দ তাত আপুনি ব্যৱহাৰ কৰি মই 3-4 দিন মান খোৱা নাই নন ষ্টপ মাৰি আছোঁ কাম চ' তেতিয়া অকণমান খাবলগীয়া হৈ যায় কেতিয়াবা উপায় নাই আপোনাক চবেই কয় যে আপোনাৰ জুবিন গাৰ্গে কিবা অনুষ্ঠান কৰিলে আমি আগতে বিট মাৰিছিলোঁ কিন্তু আচলতে আপোনাক সেইদিনা অকণমান ব্লাৰ কৰিবলগীয়া হৈছিলে এই বিষয়ে আপুনি কিবা ক'ব নেকি আপুনি কিবা অশ্লীল মানে অংগী ভংগী দিছিলে অভিব্যক্তি মানে নাজানো চৰি নহয় আৰু সেইটো